So hi guys, welcome back to my YouTube channel. আপোনালোকে চাই আছে অসমৰ ল'ৰা আবিদ আৰু আজি উপস্থিত চিলনী পাৰ্কলৈ আৰু এই চাওক আপোনালোকে চিলনী পাৰ্কৰ দৃশ্য আৰু ভিতৰ ফালে যাও আৰু আপোনালোকক যিমান পাৰো দেখাবলৈ চেষ্টা কৰিম। সো ইমান ভাল লগা দৃশ্যখন চাই মানে মনটো একেবাৰে ভৰি গৈছে কি কম আৰু এয়া আপোনালোকে দেখি পাইছে চিলনী পাৰ্কৰ ফালে খোজকাঢ়ি আছো ইমান মজা মানে কি কম আৰু ইমান ধুনীয়া ঠাই চাওক আপোনালোকে। সো মানে তলফালে গৈ আছো যোৱাৰ পিছত আপোনালোকক যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে চাই থাকক। সো বিউটিফুল প্লেচ গাইজ আপোনালোকে আহিব পাৰে কাৰ্বি আংলং য়েছ কাৰ্বি আংলং হয় এয়া মাজে মাজে মানে কি ক'ম আৰু এনেকুৱা অনুভৱ হৈছে আৰু আহি ইমান ভাল লগা পৰিৱেশ নেচাৰেল ভিউ আছে আপোনালোকে চাব পাৰে নিচে দেখিছে কিমান ধুনীয়া পৰিৱেশ আৰু আপোনালোক আহিব ইমান ভাল লাগিছে মোৰ আজি এখন আপোনালোকক এক্সপ্ল'ৰ কৰি দেখুৱাবলৈ চেষ্টা কৰিম ইয়াত দেখি পাইছে আপোনালোকে ইয়াত অলপ পিছত ফটো ল'ম আৰু এতিয়া প্ৰথমতে ওপৰত ফটো লৈ লওক তাৰপিছত এই মোৰ পিছফালে চাওক কি ধুনীয়া লাগিছে দেখুৱালো আৰু দেখুৱাই আছো আৰু মেইন দামাক সো গাইজ আপুনি যদি পাৰ্ট 1 টো চোৱা নাই চাই ল'ব মই ডিসক্ৰিপশন বক্সত পাৰ্ট 1 ত বহু বস্তু দেখুৱাইছো সেই ভিডিঅ'টো যদি চোৱা নাই আপোনালোকে ডিসক্ৰিপশন বক্সত যাওক আৰু লিংকটো ক্লিক কৰি ফাৰ্ষ্ট ভিডিঅ'টো চাই লওক ধমাকাদাৰ বস্তুবিলাক এতিয়ালৈকে বাকী আছে অলপ পিছত দেখুৱাই আছো আৰু এয়া ফটো ক্লিকত ব্যস্ত এয়া চাওক এতিয়া একেবাৰে জংঘলৰ মাজত আহি সোমাই পৰিছো চাওক আপোনালোকে এই চাওক একেবাৰে ভিতৰ ফালে আহিছো কেৱল আপোনালোকক দেখাবলৈ আপোনালোকে শ্বেয়াৰ মাৰি দিয়ক মই এনেই ইয়ালৈ নাহিলো হয় যদি আপোনালোক এইফালে এতিয়া চাও কি হয় মই আহিছো এতিয়া আবিদ ভাইৰ লগত এই তলত যাম আমি এতিয়া আবিদ ভাইৰ লগত মই আছো এয়া মেহবুব হয় পিছলি পৰি আছিলো হয় নাই একো নহ'ব ভাগৰ লাগি গৈছে এতিয়া মই তাত ফটো মাৰিম ফটো লোৱাত ব্যস্ত সকলো ফটো ক্লিক চলি আছে এয়া ফটো ক্লিক চলি আছে সকলো ফটো লোৱাত ব্যস্ত এয়া ফটো লৈ আছে এয়া ফটো কেইখনমান ল'লো আৰু এতিয়া আৰু আগত গৈ আছো চাওক আপোনাক কেৱল চাই থাকক আৰু একো নাই স্কিপ নকৰাকৈ কেৱল চাই থাকক এই এতিয়া এইফালে আউটছাইডে আহিছোঁ তাৰপিছত মেইন যিখন আছে মেইন জেগাটো দেখুৱাবলৈ চেষ্টা কৰিম গতিকে মেইনখিনি দেখিবলৈ আপোনালোকে বনি ৰহিয়ে ভিডিঅ' पर बने रहिए লাষ্ট টাইমত মেইন ধমাকাটো অলপ পিছত আহি আছে সেইফালে মেইন धमाकाटो और आप हिंदी से कुछ बोलिए ओके क्या बोलो तुम जो मर्जी है वहाँ पे आके कैसा बाद में तो बहुत अच्छा लग रहा है मेरे को वहाँ पर आके अभी हम फोटोशूट के लिए जा रहे हैं वो दिखा देगा आप लोगों को আৰু আহি চাওক এইফালে কি ধুনীয়া পৰিৱেশ ওৱাও পুৰা ডাইৰেক্ট ইও লইম বেকগ্ৰাউণ্ড ইমৰান ভাই কি খবৰ আহি কেনেকুৱা লাগিছে কেনেকুৱা অনুভৱ আহি কোৱা ये बहुत बढ़िया मजा न मजा क्या बने और ये हमारा पूरा टीम है और हिंदी भी आता है थोड़ा हाँ ज़्यादा नहीं आता है একেবাৰে মাজত চাওক চাৰিওফালে কেৱল পানী আৰু পাথৰ আৰু আমি আছোঁ মাজত দেখি আপোনালোকে কেনেকুৱা অনুভৱ কমেণ্ট কৰি জনাব অনুভৱটো কেনেকুৱা লাগিছে ডেঞ্জাৰ এখন ঠাইত আহিছোঁ
চাৰিওফালে চাওক কিদৰে আছে আৰু এয়া পাহাৰৰ এতিয়া আমি একেবাৰে পাহাৰৰ ভিতৰতে আছোঁ আৰু দৃশ্যখিনি দেখিবলৈ মন গৈছে ন ইমান ভাগৰ লাগিছে এই তলৰ পৰা আমি আহিছোঁ কিদৰে কেৱল আপোনালোকক দেখাবলৈ এয়া দেখাবলৈ পাইছে বহুতো ওপৰত আছোঁ আমি এই তলত আগতে তলত আছিলোঁ এতিয়া বহুত ওপৰত উঠিছোঁ চব ভাগৰ লাগিছে এয়া মোক এটা দিয়া দাদা ধন্যবাদ খাই আছোঁ বহুত পৰি গ'ল ফ্ৰেণ্ডছ এতিয়া খেলিবৰ যিখন ঠাই আছে সেই ঠাইখনত আহিছোঁ আৰু ইয়াৰ দৃশ্য চাওক কি ধুনীয়া ঠাই আৰু সেই পাৰ্কখনত আহি বৰ ভাল লাগিছে ইয়াত দেখিবলৈ আপোনালোকে পাইছে কিন্তু ন মাৰ্কছ নহয় এয়া ছাত্ৰ ছাত্ৰীসকলৰ লগত মই এজন ছাত্ৰ হিচাপে আহিছোঁ আৰু আহি ময়ো এটা ব্লগ বনাইছোঁ মই কিমান আনন্দিত হৈছোঁ এটা ব্লগ বনাই কাৰণ এয়া হৈছে কাৰ্বি আংলং কাৰ্বি আংলং জিলাত এখন অৱস্থিত চিলনী পাৰ্ক হয় আৰু বহুতো মনোমোহা দৃশ্য আপোনালোকেও আহিব পাৰে গতিকে পাৰ্কখন ইমান ধুনীয়া আৰু ইমান সৌন্দৰ্য পৰিৱেশ আমি দেখি বৰ ভাল পাইছোঁ গতিকে চাই থাকক মোৰ ভিডিঅ'টো তো এয়া ছাৰ হয় প্ৰিন্সিপাল ছাৰ এয়া মোৰ দাদা সাদিকুজ্জামান তেওঁ এনজয় কৰি আছে আহি কলৰ লগতে ছাৰেও পূৰা ধামাকা ফালাফালি এনজয় কৰি আছে এয়া সুব্ৰত ছাৰ হয় মেথছ টিচাৰ আৰু এয়া ষ্টুডেণ্টসকল এয়া আমাৰ টিচাৰ হয় মেথছ টিচাৰ তেওঁ কেনেকুৱা লাগিছে আপোনাৰ বহুত ভাল লাগিছে আৰু ময়ো এজন ষ্টুডেণ্ট তথাপিও বহুত ভাল লাগিছে মই ষ্টুডেণ্ট হিচাপে আহি দিন হৈছে মই ষ্টুডেণ্ট হিচাপে আহি এটা ব্লগো বনাই লৈছোঁ কি আনন্দিত হৈছোঁ পাহাৰত আগতে এবাৰ উঠিছিলোঁ কিন্তু বৰ ভাল লাগিছে আকৌ উঠিব লগা হ'ল কাৰণ ফটো কেইখনমান বেয়া হৈ গ'ল আৰু কেইখন ক্লিক কৰিবলৈ ওপৰত আকৌ গৈ আছোঁ গতিকে চাই থাকক আজি মানে এনজয় কেৱল চাই থাকক ভিডিঅ'টো চাই থাকিলেই হ'ল So guys মানে কি হ'ল আপোনালোকক বেছি 50% টাই দেখুৱালোঁ 50% টাই দেখুৱাব পৰা নাই কাৰণ মই ফটো তোলাত ব্যস্ত হৈ গৈছিলোঁ সেইকাৰণে দেখুৱাব পৰা নাই নেক্সট এটা ভিডিঅ'ত আপোনালোকক ফটোখিনি আৰু আপোনাৰ ৰিলছ কেইটা শ্বুট কৰিছোঁ সেইখিনি এটা আপোনাক ভিডিঅ' বনাই দেখুৱাই ল'ম কাৰণ সেইখিনি এইটো দীঘলীয়া ভিডিঅ' হৈ গ'ল দেখুৱাব পৰা নাই আৰু ভিডিঅ'টো কেনে লাগিছে ভাল লাগিলে এটা লাইক কৰিব যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এটা ভিডিঅ' লৈ বাই আৰু যদি আপুনি এইটো ষ্ট্ৰিপ 2 হয় মানে পাৰ্ট 2 হয় যদি ফাৰ্ষ্ট পাৰ্ট আপুনি চোৱা নাই চাই ল'ব ডিছক্ৰিপশ্যন বক্সত লিংকটো দি দিম